90 बोसोर बैसोनि सासे दुखुथिया बुरै आइजो हरनि समाव आलाय सिलाय लामायाव थाबायबायदों सासे दुखुथिया बुरै आइजोआ हरनि समाव बिजनी सहरनि लामायाव 90 बोसोर बैसोनि राहा गोथे जानाय सासे बुरै आइजोआ लामायाव थाबायबायदों आलाय सिलाय लामायाव थाबायनाय बुरै आइजोखौ बिजनी आसुनि मावथिफ्रा हेफाजाब होनो सिगांबोदों आइजोनि फोरमायथिनाय बायदिब्ला गावनि फिसाज्लानि इनाय अनागारि खालामनायनि थाखाय न'निफ्राय ओंखारबोदोंमोन आरो बिजनीनि गंसे गला मोखाङाव आश्रय लानो गोनां जानानै फैदोंमोन बुरै आइजोनि न'आ बङाइगाव जिल्लानि मानिकपुर पुलिस थानानि सिङाव थानाय न'पारा हाथाइनि साखाथियाव बिजनी आसुनि मावथिफ्रा बैसो जानाय आइजोखौ रैखा खालामो आरो बिजनी पुलिसनो गथायो চাওক এজন অসহায় মহিলা আৰু আমাৰ ছাত্ৰ সন্থাৰ কিছুমান কৰ্মকৰ্তা ঘৰলৈ গৈ থকা অৱস্থাত তেওঁলোকে আইতাজনক লগ পায় আৰু লগ পোৱাৰ পিছত যোনখিনি গম পাওঁ যে আইতাজনে কৈছে তেওঁৰ ঘৰৰ যোনখিনি ফেমিলি আছে তেওঁৰ সৰু ল'ৰা আৰু ডাঙৰ ল'ৰা তেওঁলোকে অত্যাচাৰ কৰে আৰু অত্যাচাৰ কৰাৰ কাৰণে তেওঁ ঘৰৰ পৰা আঁতৰি আহিছে আৰু আঁতৰি আমাৰ বিজনী চহৰৰে কি কয় তাত তেওঁ আশ্ৰয় লৈছিল আৰু যেতিয়া গোটেইখিনি কথা খুলি কোৱাৰ পিছত এটা হোটেল আছে এই হোটেলৰ সন্মুখতে ৰখি আছিল আৰু তাৰ যোনখিনি কৰ্মচাৰী আছে আৰু মালিক আছে তেওঁলোকক আমি ধন্যবাদ জনাইছোঁ তেওঁলোকে আমাক খবৰ দিছিল আৰু খবৰ দিয়াৰ পিছতে আমি আহি আমি গম পাওঁ যে মহিলা এজন অসহায় আইতা আৰু আইতাজনক ইতিমধ্যে আমি যেতিয়া পুলিচক খবৰ দিলোঁ আৰু পুলিচ অহাৰ পিছত আইতাগৰাকীক উদ্ধাৰ কৰি লৈ যায় আৰু পুলিচ প্ৰশাসনক আমি গতাই দিওঁ আৰু অনাগত দিনত যাতে এনেকুৱা ধৰণৰ যাতে ঘটনা সংঘটিত নহয় তাৰ কাৰণে আমি সকলো পক্ষকে আমি বিজনী আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি একেবাৰে আহ্বান জনাইছোঁ